নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মোৰো ভাল। মই ৰেখা শইকীয়া, মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই পথাৰ মাজৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। বলকচোন চাওঁ আমাৰ পথাৰখন। ভাবিছোঁ আজি আপোনালোককো অকণমান দেখাওঁ। সেয়া আমাৰ পথাৰখন। এয়া আমাৰ ভণ্টি আৰু ভাইটি মামী ৰৈ আছে। ভণ্টি আহি ধান দাব লাগিলে আৰু আহি আছে দাৱনী। আপোনালোকক সকলো দেখাম। কেমেৰাটো ইমান চফা উঠা নাই আজি, যিহেতু বতৰটো অলপ বেয়া, যিহেতু ডাৱৰীয়া হৈ আছে। আপোনালোকৰ এইফালে বতৰটো কেনেকুৱা বাৰু জনাবচোন কমেণ্ট কৰি। আপোনালোকৰ পথাৰলৈ কোনে কোনে ওলায় এনেকৈ বাৰু কমেণ্ট কৰিবচোন দেই। আমাৰ যিহেতু গাঁৱলীয়া মানুহ, খেতি কৰি ভাল পাওঁ, সেইবাবে পথাৰলৈ ওলাই আহোঁ। আৰু আমাৰ এইফালে মহিলাসকলে ওলায় পথাৰলৈ। কিছুমান ঠাইত শুনো পুৰুষসকলো যায় ধান দাবলৈ, কিন্তু আমাৰ ইয়াত মহিলাহে ওলায়। আপোনালোকৰ কোনে কোনে ধান দাই ভাল পায়, পথাৰলৈ ওলাই ভাল পায়, কমেণ্ট এটা কৰিবচোন। আমি এনেকৈ ওলাই আহিছোঁ, লগে ভাগে দায়ো ভাল লাগে। সেয়া দেখিছেনে, ভাত খাই বহি আছে সকলো আমাৰ এই দাৱনীসকল। ধৰিব পাৰিছেনে, এইখন আমাৰ পথাৰখন ধান দাই আহিছোঁ। এইফালৰ পৰা পথাৰত এবাৰ পিছতীয়া বৰষুণ দিয়াৰ কাৰণে গোটেই পথাৰত পানী। উপায় নাই, ধানকেইটা দাবলটো লাগিবই, যিহেতু কষ্ট কৰা হয়। সেইবাবে ভাবিছোঁ আপোনালোককো অকণমান দেখাওঁ আমাৰ পথাৰখন। চাই কেনেকুৱা পালে জনাবলৈ নেপাহৰিব। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। তেন্তে আজিলৈ মই লৈছোঁ ৰেখা শইকীয়া বিদায়। আকৌ লগ পাম পুনৰ এটি ভিডিঅ'ৰ সৈতে। বাই।